বন্ধুসকল, আজিকালি আমাৰ অসমত কিছুমান নতুন নতুন পণ্ডিত ওলাব ধৰিছে, যিসকল পণ্ডিতে নাকি নিজে নিজৰ ধৰ্মক অপমান কৰি আছে আৰু অপমান কৰে। যেনেদৰে মুছলিম ধৰ্মক অপমান কৰি আছে মুস্তাফা কামাল আজাৰী, ঠিক তেনেদৰে আমাৰ হিন্দু ধৰ্মক এজন অপমান কৰা এটা পণ্ডিত ওলাইছে। তো বন্ধুসকল, পণ্ডিতটোৱে কি ভাষ্য কৰিছে আপোনালোকে চাই লওক। সঁচাকৈ হিন্দু নহয়, কাৰণ হিন্দু কোনো ধৰ্ম নহয়, হিন্দু কোনো মজহব নহয়, হিন্দু কোনো ৰিলিজিয়ন নহয়, হিন্দু বুলি ধৰ্ম নাই। মই মানি ল'লোঁ যে হিন্দু বুলি কোনো ধৰ্ম নাই, হিন্দু বুলি কোনো ৰিলিজিয়ন নাই। তেনেহ'লে দাদা, আপুনি মোক এটা কুৱেশ্যনৰ উত্তৰ দিয়ক যে আপোনাক যদি কোনোবাই সোধে যে আপুনি কি ধৰ্মৰ মানুহ, তেতিয়া আপুনি কি উত্তৰ দিব? আৰু আপোনাক যদি কোনোবাই সোধে যে আপোনাৰ ৰিলিজিয়নটো কি, তেনেহ'লে আপুনি কি উত্তৰ দিব? সেইবিলাক বাদ দিয়ক। আপোনাৰ যে ডকুমেণ্টবিলাক আছে, আপোনাৰ জন্ম চাৰ্টিফিকেট, আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড বা কিবা কাষ্ট চাৰ্টিফিকেট, সেইবিলাকত আপোনাৰ ৰিলিজিয়ন কি দিয়া আছে আপুনি উত্তৰ দিয়ক। নিশ্চয় হিন্দু বুলি দিয়া আছে, তেনেহ'লে সেইটো মুচি দিয়ক। যদি হিন্দু বুলি কোনো ধৰ্ম নাই, যদি হিন্দু বুলি কোনো ৰিলিজিয়ন নাই, সেইটো মুচি দিয়ক। কিয় তেনেহ'লে আপোনাৰ ডকুমেণ্টবিলাকত হিন্দু বুলি দিয়া আছে? হিন্দু শব্দ পৰিচালনা কৰিবৰ কাৰণে কোনো আমি বোলে আইন কানুন নাই। যেনেকৈ ইছলাম কেনেকৈ চলিব, কেনেকৈ আগুৱাই যাব, তাৰ কাৰণে কোৰাণ আছে, হাদিছ আছে। খ্ৰীষ্টিয়ান কেনেকৈ আগুৱাই যাব, কি হয় ডেফিনিশ্যন, তাৰ নিয়ম নীতিবোৰ কৰাৰ কাৰণে নিউ টেষ্টামেণ্ট আছে, বাইবেল আছে। ঠিক তেনেকৈ বুদ্ধিষ্ট কনচেপ্ট যিটো আছে, দৰ্শন যিটো আছে, তাক সেইটো কি হয় সেইটো মানুহ বুজি পাবৰ কাৰণে ত্ৰিপিটিকা আছে। বন্ধুসকল, এই পণ্ডিতটোৱে কি কৈছে যে হিন্দু ধৰ্ম পৰিচালনা কৰিবলৈ কোনো আইন কানুন নাই। যেনেদৰে মুছলিমসকলৰ কোৰাণ আছে, হাদিছ আছে আৰু খ্ৰীষ্টানসকলৰ বাইবেল আছে, কিন্তু হিন্দু ধৰ্মত হেনো তেনেকুৱা কোনো নীতি নিয়ম নাই বা তেনেকুৱা কোনো গ্ৰন্থ নাই। তেনেহ'লে মোক এটা উত্তৰ দে দাদা, আমাৰ যে ভাগৱত গীতা আছে, আমাৰ যে বেদ আছে, সেইবিলাক কি? মোক উত্তৰ দে, সেইবিলাক কি? সেইবিলাকত কি কোনো নীতি নিয়ম নাই? তই যে মৰাৰ পিছত তোক যে পুৰি ছাই কৰা হয়, সেইটো ক'ত লিখা আছে? এজন মানুহৰ মা দেউতা মৰাৰ পিছত যে কিছুমান নীতি নিয়ম মানিব লাগে, সেইবিলাক ক'ত লিখা আছে? সেইবিলাক তই ক'ৰ পৰা জানিলি? সেইবিলাক যে মানিছ, সেইবিলাক ক'ৰ পৰা জানিলি তই? নিজকে পণ্ডিত দেখুৱাব খুজিছ নেকি তই? আমি জানা মতে হিন্দু এটা গালি হয়, বিদেশীবিলাকে দিয়া গালি। হিন্দু মানে হ'ল কলা, চোৰ, অসভ্য, এনেকুৱা কিছুমান। এই পণ্ডিতটোৱে কি কৈ আছে? হিন্দু মানে হেনো এটা গালি, হিন্দু মানে হেনো চোৰ। তেনেহ'লে মই ক'ম তইও এটা চোৰ, কাৰণ তই এজন হিন্দু মানুহ। আৰু লগতে যিবিলাক আমাৰ ভাৰতবৰ্ষ বা গোটেই পৃথিৱীত হিন্দু ধৰ্মগুৰুসকল আছে, তেওঁলোকেও চোৰ হ'ব, কিয়নো তেওঁলোকো এজন হিন্দু। গতিকে দাদা, মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটাই অনুৰোধ কৰিম যে আপোনালোকে এনেকুৱা কিছুমান মন্তব্য নকৰিব যাৰ ফলত নেকি আমাৰ হিন্দু ধৰ্মৰ অপমান হয় আৰু আমাৰ হিন্দু ধৰ্মটো সৰু হয়। মই এই ভিডিঅ'টোত যদি কিবা ভুল মন্তব্য কৰি থাকোঁ, তেনেহ'লে নিজৰ সৰু ভাই হিচাপে মোক ক্ষমা কৰি দিব। ধন্যবাদ।